কবিতাৰ শিৰোনাম মোৰ সপোনৰ বাট। মোৰ সপোনলৈ এতিয়াও বহুত দূৰ। বৰ্তমান মই এটা পাহাৰৰ যেন নিম্ন স্থান। এই পাহাৰৰ উচ্চ শিখৰ চুবলৈ এতিয়াও বহু দূৰ। বহু খলাবলা বাটেৰে যেন পাইছো মোৰ সপোনৰ উচ্চ শিখৰত। শৈশৱৰ পৰা আজি পৰ্যন্ত দেখিছো আৰু দেখিম আবেলিৰ ৰঙীন সৰজ, নিশাৰ ৰূপালী বৰণৰ চন্দ্ৰমা আকাশত ওলাই আছে, ওলাই থাকিব। বহাগৰ ডাঙৰ ফুল, শৰতৰ শেৱালি ফুল সময়ে সময়ে ফুলি আছে, ফুলি থাকিব। লগনো উকলি গৈছে, উকলিয়েই থাকিব। পিছে অপেক্ষা মাথো মোৰ সপোনৰ বাবে। জীৱনৰ প্ৰতিটো পলকতেই ঘাত প্ৰতিঘাতৰ মাজেৰে আগবাঢ়িছো। এদিন নহয় এদিন সেই উচ্চ শিখৰত যেন উপনীত হ'ম বুলি, য'ত মা দেউতা, শিক্ষাগুৰু, ভিন্নজনৰ আশীৰ্বাদ, মৰম, সফলতাৰে পৰিপূৰ্ণ।